খেল খুবাই এই বুলি তাৰমানে এটা চিন্তা চৰ্চা কৰি গোটেই ৰাইজে তাৰমানে ধান কাটাৰ কাৰণে এটা প্ৰস্তাৱ ল'লে কিহৰ কাৰণে উদ্দেশ্যটোৱে হ'ল তাৰমানে যিহেতু আমাৰ বুটিয়ামাৰী বালিপাৰাত নতুনকৈ এটা তাৰমানে বাথৌ মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে আৰু সেইটো যিহেতু আমি আৰ্থিকভাৱে অলপ মানে ইমান হেৰি নহয় মানে উন্নত নহয় সেয়েহে অলপ অৰ্থ সংগ্ৰহ কৰাৰ কাৰণে গোটেই ৰাইজে মিলি তাৰমানে অলপ ধান কাটি মানে তাৰ পৰা যি অলপ অৰ্থ আহে সেইটো তাৰমানে মন্দিৰ নিৰ্মাণ কামত ব্যৱহাৰ কৰা হ'ব মানুহ এতিয়া কিমানজন আছে টোটেল ইয়াতে আমাৰ মোটামুটি ইয়াতে 75 জন আছে 75 আছে এতিয়ালৈ কেই বিঘা কাটিলে আৰু কিমান বিঘা কাটাৰ টাৰ্গেট আমি ৰাতিপুৱা 8টাৰ পৰা ধৰিছোঁ এতিয়ালৈকে আমাৰ 10 বিঘামান হৈছে আৰু 10 বিঘা কিমান বিঘা টাৰ্গেট আমি 100 বিঘা টাৰ্গেট কিমান দিনত 100 বিঘা কাটিম বুলি ভাবিছে 100 বিঘা কিমান দিনত পাৰিম মানে আমাৰ ৰাইজৰ মানুহখিনি সকলোৱে কাম কৰা মানুহটো হয় কণ্টিনিউ কাটবা নৰে হয় মাজে মাজে আমি গেপছ দিম হয় মানে মোটামুটি ধৰ কিছুমান ঘৰতো কাম কৰিব লাগিব হয় হাজিৰা ঠিকা কৰা আমাৰ মানুহ আছে সেইকাৰণে সকলোকে আমি সুবিধাখিনি দিব লাগিব গতিকে আমি মাজে মাজে 4 দিন 5 দিনৰ মূৰে মূৰে এনেকৈ ৰাজহুৱাভাৱে ওলাই কাটিম আৰু সেইটো এটা হেৰি লোৱা হৈছে আপোনালোকে যে মন্দিৰ বনোৱাৰ যে টাৰ্গেট লৈছে কিমানখিনিৰ বাজেটৰ মানে বনাম বুলি ভাবিছে মন্দিৰ বনোৱাৰ টাৰ্গেটটোতো আমাৰ আচলতে মানুহে হয়তো অসম্ভৱ বুলি ভাববা পাৰে কিন্তু আমাৰ টাৰ্গেটটো হ'ল 1 কোটি টকাৰ বাজেট তাৰমানে 1 কোটি টকা সংগ্ৰহ কৰাটো ইমান সহজ কথা নহয় তাকে ভাবোঁ মানুহে হয়তো যদি ভাবে যদি শুনে তেওঁলোকে এনেই হেৰি কৰিছে নেকি বুলি ভাববা পাৰি আৰু কিন্তু আমি আচলতে সঁচাকৈ মন এটা ঠিক কৰি লৈছোঁ ধন্যবাদ ধান কাটিছে কিহৰ কাৰণে কাটিছে আমি যে বটিয়ামাৰী মন্দিৰ কমিটি মন্দিৰ বান্ধিবলৈ গৈছোঁ কিন্তু টকা যেতিয়া নেকি স্পট কৰাত আমি সকলো ৰাইজে মিলিজুলি কি কৰিলে কি হ'ব নহ'ব ভাবা চিন্তা কৰি আমাৰ মন্দিৰ কমিটিৰ সকলো ৰাইজে আজি আমি এই টকা কম হোৱাৰ ক্ষেত্ৰতেই আমি তাৰমানে এই ঠিকা ধান কাটিবৰ কাৰণে সকলো ৰাইজে সক্ষম হৈছোঁ সেই গতিকে এতিয়া সকলো ৰাইজে চিন্তা চৰ্চা কৰি যিমানখিনি আমি ডোনেশ্যন উঠাব লগা সেই ডোনেশ্যনবোৰ কোনোবাই 10,000 কোনোবাই 5,000 কোনোবাই 20,000 কোনোবাই চিমেণ্ট 100 বেগ যোনে যি পাৰে ঠিক তেনেকুৱাকৈ তাৰ সকলো ৰাইজে সহায় সহযোগ কৰি আমাৰ মন্দিৰ পাতিবলৈ আমি বটিয়ামাৰী খেল কমিটিৰ সক্ষম হৈছোঁ সেই গতিকে আমি ভাবিছোঁ উদূৰ ভৱিষ্যত 1 কোটি টকাৰে আমি মন্দিৰখন বান্ধিব পাৰিম না নাই চিন্তা কৰি
আমি সকলো ৰাইজে একগোট হৈ আমি ঠিকা ধান কাটিবলৈ ওলাইছোঁ। কিমানজন মানুহ আছে? কিমানজন মানুহ আছে? টোটেল কিমানজন মানুহ আছে ধান কাটা আজি? এতিয়া টোটেল আমাৰ এই টোটেল খেলৰ হ'ল 84 জন আছিল। 84 জনৰ ভিতৰত আমাৰ এতিয়া বৰ্তমান 70 জন এই খেতিয়কসকলে আজি এই খেতি পথাৰত কাটিবৰ কাৰণে সক্ষম হৈছোঁ। এনে কিমান বিঘা কাটাৰ কাৰণে টাৰ্গেট লৈছে ৰাইজে? এতিয়া আমাৰ ৰাইজৰ টাৰ্গেট হ'ল আমি যেনেকুৱা মিটিঙত উত্থাপন কৰিছিলোঁ, কাৰ্যসূচী লৈ যেনেকৈ কৰিছিলোঁ 100 বিঘা টাৰ্গেট কৰিছোঁ। আৰু লগতে আমাৰ অসম চৰকাৰে এই খেতিয়কসকলক বীজবিলাক দিয়াৰ কাৰণে এনেকৈ কমিটিকে দিব লাগে। সেই গতিকে আমি অসম চৰকাৰৰ পৰা যিমানখিনি আমি খেতিয়কসকলে পাব লগা এই বেহাৰ, মাহ, ধান এইবিলাক আমি কোনোদিন সা সুবিধা পোৱা নাই। সেইটোৰ কাৰণে আমি বটিয়ামাৰী খেল কমিটি, মন্দিৰ কমিটিয়ে আজি এইটো সিদ্ধান্ত লৈ আমি তাৰমানে এইখিনিত আমি সক্ষম হৈছোঁগৈ। আজি কেইবিঘা কাটিলে? এতিয়ালৈ আমি 9 বিঘা কাটিলোঁ। আজি 9 বিঘা কাটিলোঁ। অলপ তাৰমানে আমি এনেকৈ কৰিছোঁ, তাৰমানে এই সকলো ৰাইজকে সকলোৰে কাম আছে, সেই কামৰ কাৰণে কিন্তু তেওঁলোকক অলপ তাৰমানে সুবিধাও দিয়া হৈছে। তাৰমানে আমি কিমান দিন কাটিম? আমি এতিয়ালৈ আজিয়ে ফাৰ্ষ্ট কাটিছোঁ। আজি ফাৰ্ষ্ট কাটিয়ে ৰাতিপুৱা 12টালৈকে আমি 9 বিঘা মাটি। কিমান দিন কাটা হ'ব? এতিয়া আমি কিমান দূৰ পাৰোঁ আপাৰ বহুত চেষ্টা কৰি আমি মুঠতে 100 বিঘা টাৰ্গেট কাটি নিশ্চয় আমি 2 মনকৈ পাৰ বিঘা কাটিছোঁ। 200 মন হ'বগৈ আৰু 200 মন পাম বুলি আশা কৰি আমি টাৰ্গেট লৈছোঁ। সেই গতিকে সকলো ৰাইজে খুব প্ৰাণ তাৰমানে কষ্ট কৰি এই ঢাকা ৰোডত কষ্ট কৰি ধান কাটিবৰ কাৰণে সক্ষম হৈছোঁ। হয়, ধন্যবাদ।